Hello friends, welcome back to my YouTube channel. আজি মই আপোনালোকৰ বাবে লৈ আহিছো Maruti Suzukiৰ নিউ Grand Vitara Zeta মডেল অৰ্থাৎ Grand Vitaraৰ মেনুৱেল ট্ৰান্সমিশনৰ আটাইতকৈ টপ মডেলখনৰ ৰিভিউ ভিডিঅ'। বন্ধুসকল এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে আপোনালোকে এই গাড়ীখনত কি ফিচাৰ্ছ আৰু স্পেচিফিকেশ্যন পাব আৰু লগতে আপোনালোকে এই গাড়ীখনৰ ইণ্টেৰিয়ৰ আৰু এক্সটেৰিয়ৰ ডিজাইনটো কেনেকুৱা কি পাব আৰু বৰ্তমান এই গাড়ীখনৰ অসমত অন-ৰোড প্ৰাইচ কি চলি আছে এই সকলোখিনিৰ বিষয়ে আজি মই আপোনালোকক এই ভিডিঅ'টোত জনাম। তেন্তে প্ৰথমতে আমি আৰম্ভ কৰিম এই গাড়ীখনৰ চাবিটোৰ পৰা। এনেকুৱা ধৰণৰ আপোনালোকে এই গাড়ীখনৰ চাবিটো পাব। কিলেছ এণ্ট্ৰিৰ লগতে লক আনলকৰ বটনো চাবিটোত পাই যাব। বলক এতিয়া দেখাওঁ আপোনালোকক এই গাড়ীখনৰ ফ্ৰণ্ট প্ৰফাইলটো। ফ্ৰণ্ট ছাইডৰ পৰা আপোনালোকে দেখা পাইছে যে বহুত প্ৰিমিয়াম লাগিছে এই গাড়ীখন ফ্ৰণ্ট ছাইডৰ পৰা দেখিবলৈ। এই গাড়ীখনত আপোনালোকে LED হেডলেম্পৰ ছেটআপৰ লগতে LED DRLছৰ অপশ্যনো দেখিবলৈ পাই যাব। আৰু গ্ৰিলখনতো আপোনালোকে দেখা পাইছে যে বহুতখিনি ক্ৰোম ফিনিছ দিছে মাৰুতি সুজুকিয়ে। আৰু তাৰ মাজতে দেখিছে যে পিয়ানো ব্লেক ফিনিছৰ গ্ৰিলো দিছে। আৰু আপোনালোকে দেখা পাইছে যে অতি সুন্দৰ এলয় হুইলছ দিছে মাৰুতি সুজুকিয়ে। এই গাড়ীখনত আপোনালোকে 17 ইঞ্চৰ এলয় হুইলছ দেখিবলৈ পাই যাব, যিটো দেখাত বহুত ধুনীয়া লাগিছে। আৰু ইলেক্ট্ৰিকেলি এডজাষ্টেবল ORVMৰ লগতে টাৰ্ণ ইণ্ডিকেটৰটো আপোনালোকে ORVMতে দেখিবলৈ পাই যাব। আৰু ড'ৰ হেণ্ডেলসমূহো আপোনালোকে বডি কালাৰতে দেখিবলৈ পাই যাব। আৰু ইয়াতো অলপ ক্ৰম ফিনিছ দিছে মাৰুতি সুজুকিয়ে। আৰু ছাইডৰ পৰা চালে এনেকুৱা ধৰণৰ লাগিব গাড়ীখন দেখিবলৈ। ওখ গাড়ী আৰু ফুল চাইজ SUV আৰু আপোনালোকে দেখিছে যে গ্ৰাউণ্ড ক্লিয়াৰেন্সটো বহুত বেছি আছে। আৰু এনেকুৱা ধৰণৰ বেক প্ৰফাইলটো পাব আপোনালোকে এই গাড়ীখনৰ। ওপৰৰ ছাইডে এটা আপোনালোকে শ্বাৰ্ক ফিন এণ্টিনা পাব। ডিফগাৰো পাব ইয়াত, ৰিয়েৰ ৱাইপাৰো দিছে। আৰু ইয়াত আপোনালোকে দেখিছে যে LED টেইল লেম্পো দিছে মাৰুতি সুজুকিয়ে। ডিজাইনটো বহুত ধুনীয়া লাগিছে দেখিবলৈ। আৰু ইয়াত আপোনালোকে তলফালে পাব টাৰ্ণ ইণ্ডিকেটৰটো বেক ছাইডে। অভাৰঅল চাবলৈ গ'লে বাহিৰৰ ডিজাইনটো ভালেই লাগিছে এই গাড়ীখনৰ। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এতিয়া বলক আপোনালোকক এই গাড়ীখনৰ ইণ্টেৰিয়ৰ ডিজাইনটো দেখাই দিওঁ। আৰু এনেধৰণৰ আপোনালোকে এই গাড়ীখনৰ দৰ্জাখন পাব। ডুৱেল কালাৰৰ লগতে লেডাৰ ফিনিছ পাব আপোনালোকে এই গাড়ীখনৰ দৰ্জাখনত। আৰু সম্পূৰ্ণ ইণ্টেৰিয়ৰটো আপোনালোকে লেডাৰ ফিনিছতে দেখিবলৈ পাব। আৰু ইয়াত আপোনালোকে অল পাৱাৰ উইণ্ডো বটনৰ লগতে ORVM এডজাষ্টেবল কৰাৰো বটনো পাই যাব। আৰু ইণ্টেৰিয়ৰ ডিজাইনটো আপোনালোকে যদি চায় তেন্তে বহুত প্ৰিমিয়াম ফিল হয় আৰু বহুত ভালো লাগিছে দেখিবলৈ। আৰু বেক ছাইডৰ দৰ্জাখন আপোনালোকে এনেকুৱা ধৰণৰ পাব এই গাড়ীখনত। বেকতো আপোনালোকে পাৱাৰ উইণ্ডো দেখিবলৈ পাব আৰু লেডাৰৰ লগতে ক্ৰোম ফিনিছো পাব আপোনালোকে এই গাড়ীখনৰ বেকৰ দৰ্জাখনত। আৰু এনেধৰণৰ ষ্টিয়াৰিং হুইলটো পাব আপোনালোকে এই গাড়ীখনৰ। মাজত সুজুকিৰ লোগো পাব আৰু লগতে ষ্টিয়াৰিং মাউণ্টেড কণ্ট্ৰলসমূহো আপোনালোকে পাই যাব। আৰু এই গাড়ীখনত আপোনালোকে এনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ দেখিবলৈ পাই যাব। ইয়াত পাব RPM মিটাৰ আৰু ইয়াত স্পীডোমিটাৰ আৰু মাজত এটা সৰু ছাইজৰ MIDও পাই যাব। ফুল ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ হোৱা হ'লে আৰু বেছি ভাল লাগিলহেঁতেন। এতিয়া আমি চাওঁ বলক আৰু বাকী কি ফিচাৰ্ছ পাব এই গাড়ীখনৰ ইণ্টেৰিয়ৰ ডিজাইনটোত। আৰু এনেকুৱা ধৰণৰ আপোনালোকে 9 ইঞ্চৰ টাচ স্ক্ৰীণ দেখিবলৈ পাব এই গাড়ীখনত। ইয়াতো আপোনালোকে পিয়ানো ব্লেক ফিনিছ দেখিবলৈ পাব। AC ভেণ্টছ হৈ গ'ল আৰু ইয়াত আপোনালোকে অট'মেটিক ক্লাইমেট কণ্ট্ৰল পাব এই গাড়ীখনত। আৰু তলত আপোনালোকে 12 ৱাটৰ পাৱাৰ চকেটৰ লগতে USB পৰ্টো পাই যাব। আৰু ইয়াত অলপ স্পেচ পাই যাব মোবাইল বা মনিবেগ বা কিবা বস্তু থ'বলৈ। আৰু 5 গিয়েৰৰ মেনুৱেল ট্ৰান্সমিশ্যন পাব আপোনালোকে এই গাড়ীখনত। আৰু ইয়াত আপোনালোকে কাপ হোল্ডাৰো পাব। আৰু আৰ্ম ৰেষ্টৰ লগতে অলপমান স্পেচো পাব তাৰ তলত। আৰু এই গাড়ীখনত আপোনালোকে ইঞ্জিন ষ্টাৰ্ট ষ্টপৰ বটনো দেখিবলৈ পাই যাব। পূৰা লেডাৰ ফিনিছ দিছে মাৰুতি সুজুকিয়ে ইয়াত। অভাৰঅল চাবলৈ গ'লে ভাল লাগিছে গাড়ীখনৰ ইণ্টেৰিয়ৰ ডিজাইনটো। এতিয়া আমি কথা পাতিম এই গাড়ীখনৰ ছেফটি ফিচাৰ্ছৰ বিষয়ে। এই গাড়ীখনত আপোনালোকে ABS আৰু EBDটো থাকেই বা চব গাড়ীতে থাকে। আৰু মানে মেইনলি হ'ল এই গাড়ীখনত আপোনালোকে 6টা এয়াৰবেগৰ অপশ্যন দেখিবলৈ পাই যাব। তাৰ লগতে আপোনালোকে সৰু সুৰা ছেফটি ফিচাৰ্ছ বহুতখিনি পাব ইয়াত। আৰু যদি এই গাড়ীখনৰ ইঞ্জিনৰ কথা কওঁ তেন্তে আপোনালোকে এই গাড়ীখনত
1462 চিচিৰ এটা 4 চিলিণ্ডাৰৰ পেট্ৰল ইঞ্জিন দেখিবলৈ পাব, যিটোৱে 101.64 bhpৰ পাৱাৰ, 6000 rpmত আৰু 136.8 nmৰ টৰ্ক 4400 rpmত প্ৰডিউচ কৰে। আৰু লগতে আপোনালোকে এই গাড়ীখনত 2 হুইল ড্ৰাইভৰ অপশ্যনো দেখিবলৈ পাই যাব। এতিয়া আহিছোঁ এই গাড়ীখনৰ দামটোলৈ। যদি আপোনালোকে এই গাড়ীখন অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ পৰা কিনে, তেন্তে এই গাড়ীখনৰ এক্স শ্ব'ৰুম প্ৰাইচটো হ'ব 13,89,000 টকা। আৰু RTO আৰু ইঞ্চুৰেঞ্চ মিলাই এই গাড়ীখনৰ টোটেল অন ৰোড প্ৰাইচটো হ'ব 15,76,451 টকা। বৰ্তমান এই গাড়ীখন মাৰুতি চুজুকি ফালৰ পৰা অহা এখন প্ৰিমিয়াম ফুল চাইজ SUV হয়, আৰু এইটো ছেগমেণ্টত আপোনালোকে বহুতো মাৰ্কেটত আগৰ পৰাই অপশ্যন দেখিবলৈ পাই যাব। তেন্তে আজিলৈ ইমানেই বন্ধুসকল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক আৰু কমেণ্ট কৰিব, আৰু আগলৈও এনেধৰণৰ গাড়ীৰ বিষয়ে ভিডিঅ' মোৰ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।